Hello, welcome back to my YouTube channel. আজি মই লৈ আহিছোঁ সুজিৰে বনোৱা এটা কেক 1 কাপ সুজি ইউজ কৰিছোঁ মই আৰু আধা কাপ ইউজ কৰিম। সুজিটো মোৰ খুবেই মিহি হয়, আপোনালোকৰ যদি মিহি নহয় আপোনালোকে এটা মিক্সি জাৰত দি ল'ব। এতিয়া ইয়াতে এড কৰিম সুগাৰ সিৰাপ আধা কাপ। আৰু ইয়াতে এড কৰিছোঁ 1 চামুচ ঘি। আপোনালোকে যদি ঘি বেয়া পায় আপোনালোকে ৰিফাইন তেল দি ল'ব পাৰে, কিন্তু ঘি দিলে কেকটো খাবলৈ বেলেগ এটা টেষ্টি হৈ পৰে, সেইকাৰণে মই ঘি ইউজ কৰি লৈছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম, নহ'লে গোটা গুটি হৈ থাকিলে বেয়া হ'ব। সেইকাৰণে গোটেইখিনি ভালদৰে মিক্স কৰি ইয়াতে দিবৰ কাৰণে মোক লাগিব 1 কাপ গাখীৰ। গাখীৰখিনি মই অলপ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া ইয়াতে মোৰ গাখীৰ অলপ অলপকৈ দি মিশ্ৰণটো ভালদৰে মিক্স কৰি ল'ম। যিদৰে আমি কেক মিশ্ৰণ মিক্স কৰোঁ তেনেদৰে আমি ভালদৰে ফেটি ল'ব লাগিব। ঢাকনিৰ সহায়ত মই ঢাকি দিলোঁ। ইয়াতে মই 15 মিনিট সময় ৰাখি দিম এতিয়া। তাৰপিছত চাওক এয়া মোৰ ফেটি লোৱা সেই কেক চুজিৰ মিশ্ৰণটো ইমান ধুনীয়া হৈ পৰিছে। আৰু ইয়াতে 1 চামুচ মই এড কৰিছোঁ ৰিফাইন তেল, কাৰণ চুজিটো ফুলে সেইকাৰণে আমি তেনে অলপ সময় ৰাখিব লাগে। ইয়াতে এড কৰিছোঁ এয়া বেকিং পাউডাৰ 1 চামুচ। তাৰপিছত পুনৰ মই ফেটি ল'ম আকৌ ভালদৰে। এতিয়া এটা ষ্টীলৰ বাটিত মই এনেদৰে অকণ ৰিফাইন তেল দি পেলাই চাৰিওফালে সানি ল'ম। আপোনালোকে বাৰ্ছ ইউজ কৰিব পাৰে। এতিয়া ইয়াতে মই অকণমান ময়দা চাৰিওফালে ছটিয়াই দিছোঁ, তেতিয়া কেকটো আমাৰ লাগি নধৰে। এতিয়া মিশ্ৰণটো মই ইয়াতে বাকি দিলোঁ। এতিয়া বাতিটো অকণমান থেপ থেপ কৰি তেতিয়া মিশ্ৰণটো ভালদৰে বহি যায়। আৰু এতিয়া মই এটা কুকাৰ গেছত গৰম হ'বলৈ দি এডাল ষ্টেণ্ড পাতি দিলোঁ। তাতে মই এতিয়া কেকটো বহাই দিম। মিশ্ৰণটো বহাই দিলোঁ এনেদৰে। 25 মিনিট মই ৰখাই দিম এতিয়া। 25 মিনিটৰ পিছত চাওক মই অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত মই কেকটো উলিয়াই আনিলোঁ। ইমান এটা ধুনীয়া সুন্দৰ কেক হয়। ফাৰ্ষ্টত মোৰ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।